Preview. তো হেল্ল' গাইজ ওলাইছোঁ ভাওনালৈ বুলি তো ভাওনা আজি আছে আমাৰ মমাহঁতৰ মানে ঘৰচৰ নামঘৰত তো ওলাইছোঁ এতিয়া এটালৈ ৰৈ আছোঁ আহিবকৈ সি অথনিৰ পৰা আধা ঘণ্টামান ৰখাই থৈছে আমাক তো সেয়া এয়া আমাৰ উত্তম আছে মোৰ লগত চকুৱে ই একদম চকুৱে মনিব মানে ধৰিব নোৱাৰা কৰি থৈছে আৰু তো সেয়া ৰ'ব লগতো আহিব দেখুৱাম তো ভাওনাখনৰ নামটো হৈছে বজ্ৰবাহুৰ ৰক্ত তৰোৱাল আৰু মুণ্ডাসুৰ বধ তো বায়ান আমাৰ ইয়াৰ পৰাই গৈছে ৰাজু দা গৌতম দা তেনেকৈ গৈছে শ্ৰেষ্ঠ বায়ান হ'ব দেখুৱাই আছোঁ আৰু ৰ'ব A few moments later. তো আমাৰ মানে বিশিষ্ট ব্যক্তিজন পাইছেহি এতিয়া বৰ্তমান এয়া দেখিবলৈ পাইছে ভাল কোৱা ইমান দেৰি যে ৰখাই থলা তুমি কি কৰি আছিলা সেইটো কৈ দিয়া মই ঘৰত আছিলোঁ বাৰু বাকীকণ আমি দেখুৱাম ৰাস্তাত তো বাই বাই চাই থাকিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কি কৰিব কৈ দিয়া আকৌ ছাবস্ক্ৰাইব কৰি দিব 2000 years later. তো হেল্ল' গাইজ আমি আহি পাইছোঁহি বৰ্তমান জালুকনি তো আমাৰ দাস ভাই আহি আছে পিছত এয়া তো দেখুৱাই থাকিম আৰু চাই থাকক এয়া এইডাল আমাৰ দাস আহি আছে যোনজনে মানে লেট কৰে সদায় তো দেখুৱাই থাকিম আৰু চাই থাকক তো গাইজ আমি আহি পাই গৈছোঁ বৰ্তমান তিতাবৰ জিলা নামঘৰ তো ইয়াত তিতাবৰ জিলা নামঘৰ তো এইবোৰে আৰু চাই থাকক আৰু আমি দেখাই থাকিম আৰু নে কি কয় তো গাইজ আমি বৰ্তমান তিতাবৰ ৰেল ক্ৰছিং ওচৰ পাইছোঁহি তো চাই থাকক আৰু ভিডিঅ'টো লাষ্টলৈকে তো সেই গাইজ আমি আহি পাই গৈছোঁ তিতাবৰ BSC তো উত্তম মানে স্কুটিত তেল নাইকিয়া হ'ল সি তেলখন ভৰাই লৈছে তো আমি আমাৰ মানে দেৰিকৈ অহা ল'ৰাজন যি সময়ত মানে সময়মতে নাহে এইজন তো গাইজ একদম বেয়া নাপাব মই মানে পাহৰি গৈছিলোঁ আৰু প্ৰথম ব্লগ বনাইছোঁ নাই সেইকাৰণে পাহৰি গৈছিলোঁ ক'বলৈ যে আজি ভাওনা আছে তিতাবৰ দিহিঙীয়া গাঁৱত তো আমি সেই বুলিকে ওলাই আহিছোঁ আৰু তালৈকে বুলিয়ে তো এইফালে যায় তিতাবৰ চাৰিআলি তো আমি যাম ৰাইট ছাইডত মানে বৰহোলা যোৱা ৰাস্তাত তো এইবোৰে আৰু চাই থাকিব ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব এইবোৰে আৰু চাই থাকক আমি দেখুৱাই আছোঁ হেল্ল' আমি আহি পাই গৈছোঁ নামঘৰ বৰ্তমান নামঘৰত নোসোমাওঁ মানে মমা ঘৰৰ পৰা আহি লওঁ 2000 years later. তো গাইজ খাই বৈ ল'লোঁ বৰ্তমান মমাহঁতৰ ঘৰত তো এতিয়া বৰ্তমান ভাওনাৰ চাবলৈ গৈ আছোঁ তো এয়া মোৰ মামী তো চাই থাকক আৰু দেখুৱাই আছোঁ আৰু বাকীডোখৰ নামঘৰতে লগ পাম আৰু নে কি কয় A few moments later. মাক নেদেখালে হ'ব থ ভিডিঅ' নকৰিলে হ'ব তুমি মাকক দেখালে ভিডিঅ' কৰি আহিছা
আমাৰ কৃষ্ণ কৃষ্ণ এয়া দেই ওলাই আছো আৰু এইটো মাৰি ল ভিডিঅ' কল কৰিছে নাই কৰা ভিডিঅ' ওলাব লাগিব দেই ধুনীয়াকৈ ওলাব লাগিব তেনেকুৱা তো এয়া চাই লওক ধুনীয়াকৈ পেণ্ডাৰ ৰুম 2,000 years later. বৰ্তমান ভাওনা চলি আছে এইফালে A few moments later. তো গাইজ বৰ্তমান ভাওনা আধাতে শেষেই হ'ল তো এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তো নেক্সট এটা ব্লগৰ সৈতে লগ পাম তো আজিলৈ বাই বাই আকৌ লগ পাম